কোম্পানীত যদি কোনো এটা ভিডিঅ' তোৰ আপলোড কৰা আৰু সেইটো ভিডিঅ'ত মই ষ্ট্ৰিক মাৰিম। মোৰ নাম সাদ্দাম, মোৰ ঘৰ মুকলমত। কিছুদিন ধৰি মই দেখি আছোঁ যে মুস্তাফিজুৰে কিছুমান সৰু সুৰা চেনেল আছে যে সেইবোৰ চেনেলত তেওঁ ষ্ট্ৰিক মাৰি দিয়ে আৰু ষ্ট্ৰিক মৰাৰ পিছতে তেওঁ কৈ দিয়ে চেনেলটো 2-3 দিন বা 4 দিন 5 দিনৰ ভিতৰতে চেনেলটো নাইকিয়া হৈ যাব। মুস্তাফিজুৰ যিটো ইউটিউবাৰ অসমৰ ভিতৰতে নাম্বাৰ 1 ইউটিউবাৰ হয়, হয়তো আমিও সকলোৱে গম পাওঁ যে মুস্তাফিজুৰ ৰহমান অসমৰ ভিতৰতে নাম্বাৰ 1 ইউটিউবাৰ হয়। কিন্তু আৰুতো গম পাইছোঁ মুস্তাফিজুৰক কেইজন মানুহে চিনি পায়, মই আজি মুস্তাফিজুৰৰ লগত অপেনলি চেলেঞ্জ কৰি যাম। মই এজন সাধাৰণ কৃষকৰ ল'ৰা হয়। এয়া হৈছে খেতি পথাৰতে কাম কৰি খাওঁ বা মোৰ শ্ৰেণীৰ যিবোৰ মানুহ আছে সেইবোৰ শ্ৰেণীৰ মানুহক মই চিলেক্ট কৰোঁ আৰু দুখীয়া পৰিয়ালক মই সহায় কৰিম বুলি মোৰ মনোকামনা কৰোঁ। যে আপোনালোকে হয়তো গম পাইছে বা দেখি আছে যে হয়তো ফেচবুক, ইউটিউব এইবোৰ যদি আমি অন কৰোঁ তেতিয়াহ'লে যে আমি দেখিব পাৰিছোঁ যে মুস্তাফিজুৰ তেওঁৰ নামতে চেনেল আছিল উৰাই দিলে বা তেওঁৰ নামতে ফেচবুক আছিল উৰাই দিলে। এইবোৰ কথা আমি কিছুদিন ধৰি শুনি আছোঁ, কিন্তু আমাৰ সেইবোৰ চেনেল নাই। কিন্তু আমি আজি এটা ভিডিঅ' চাই, মুস্তাফিজুৰৰ ভিডিঅ' চাই খুবেই বেয়া লাগিল যে হাৰে তেওঁতো নাম্বাৰ 1, তেওঁতো অসমৰ ভিতৰতে এটা নাম কৰিব পাৰে, যে অসমৰ ভিতৰতে এনেবোৰ এটা কাম কৰিব পাৰে, হয়তো ৰাইজে চাই তেওঁক আচৰিত হ'ব পাৰে, হয়নে নাই? এনেবোৰ কাম কিন্তু মুস্তাফিজুৰে নকৰে। কিন্তু মুস্তাফিজুৰে কৰে যে সাধাৰণ পৰিয়ালৰ বা সাধাৰণ ল'ৰাৰ এটা চেনেল আছে আৰু সেইটো চেনেলত তেওঁ ষ্ট্ৰিক মাৰি দিয়ে বা চেনেলটো উৰাই দিয়ে। এইটো তেওঁৰ নাম্বাৰ 1 এক নম্বৰ কাম। কিন্তু মুস্তাফিজুৰক আজি মই অপেনলি চেলেঞ্জ কৰিম, আৰু মুস্তাফিজুৰ তই যদি ইমান পাৰা মোৰ চেনেলটোক তই ষ্ট্ৰিক মাৰা না আৰু মোৰ চেনেলটো উৰাই দিয়া না। মইতো জানো যে তই নাম্বাৰ 1 ইউটিউবাৰ, তোক কেইজন মানুহে চিনি পায়। আৰু ডিম্পু বৰুৱাতো নাম্বাৰ 1, ডিম্পু বৰুৱাতো এটা ইউটিউবাৰ। ডিম্পুৰ বৰুৱাৰ পৰা আমি কি শিকিব পাৰিছোঁ, জানিব পাৰিছোঁ, দেখিব পাৰিছোঁ। আৰু তোৰ পৰা আমি কি জানিব পাৰিছোঁ, দেখিব পাৰিছোঁ। তোৰ পৰা মুস্তাফিজুৰ, তোৰ পৰা আমি জানিব পাৰিছোঁ কাৰ চেনেলটোত কেনেকৈ ষ্ট্ৰিক মাৰিব লাগে, কাৰ চেনেলটোক বেয়া কৰিব লাগে, কাক বেয়া কমেণ্ট কৰিব লাগে, কাৰ লগতে বেয়া ৰোষ্ট কৰিব লাগে, এইবোৰ কথা আমি তোৰ পৰা জানিব পাৰিছোঁ। মুস্তাফিজুৰ আজিৰ পৰা সাৱধান হৈ যোৱা, আজিৰ পৰা সাৱধান হৈ যোৱা। আমি যে সাধাৰণ ৰাইজ বা তোক যে আমি ওপৰ ফালে উঠাই দিছোঁ, তোক যে নাম্বাৰ 1 বনাই দিছোঁ, আৰু তই নিজে নিজে হৈছা নেকি? হোৱা নাই। আমি সাধাৰণতে আমি কৃষিজীৱী ল'ৰা, আমি দিন ভৰি কাম কৰি আমি ৰাতি যাই তোৰ ভিডিঅ' চাওঁ, সেইবোৰ ভিউজ হয়, সেইবোৰ তোৰ ইনকাম আহে। এইটোৱেতো তোৰ না কেনেকুৱা? না তোৰ ভিউজ নিজে নিজে আহে ভিউজ? আজিৰ পৰা সাৱধান হৈ যোৱা, যে আজিৰ পৰা ৰাইজক ভাল বস্তু দেখুওৱা, ভাল বস্তু শিকোৱা, ভাল ব্যৱহাৰ কৰা শিকোৱা। কিন্তু আজিৰ পৰা তই এনেকুৱা বস্তু দেখুওৱা যি বস্তু দেখুৱালে ৰাইজে তোক পচন্দ কৰে বা সমৰ্থন কৰে বা চেলিউট জনায়। আমি আজি মুস্তাফিজুৰক অপেনলি চেলেঞ্জ কৰিছোঁ যে মুস্তাফিজুৰ তোৰ যদি সাহস আছে বা দম আছে, তই মোৰ চেনেলত এটা ষ্ট্ৰিক মাৰি দেখুওৱা না। আজি মই তোক চেলেঞ্জ কৰিছোঁ, তোৰ যদি ভাইটি মিউজিক কোম্পানীত যদি কোনো এটা ভিডিঅ' তোৰ আপলোড কৰা আৰু সেইটো ভিডিঅ'ত মই ষ্ট্ৰিক মাৰিম। মোৰ নাম সাদ্দাম, মোৰ ঘৰ মুকলমত। তোৰ সাহস থাকিলে আহিবি। আৰু মই সাধাৰণ ল'ৰা, তোৰ পৰা আমি কি শিকিব পাৰিছোঁ, তোৰ পৰা আমি জানিব পাৰিছোঁ কেৱল অহংকাৰ। আমি তোৰ পৰা সঁচাকৈ আমি জানিব পাৰিছোঁ অহংকাৰ। তোৰ ছেকেণ্ড কাৰ্যালয় আছে, তোৰ ফাৰ্ষ্ট কাৰ্যালয় আছে, তোৰ ইউটিউবত এডিটিং কৰে 4-5টা ল'ৰা। এইবোৰ কথা তোৰ পৰা আমি শিকিব পাৰিছোঁ। তইতো নাম্বাৰ 1 হৈছা। আৰু এপ্ৰিলৰ 1 তাৰিখৰ পৰা ঘোষণা কৰিছে, ৰাষ্ট্ৰীয় হিচাপে ঘোষণা কৰিছে যে যিবোৰ গাড়ী 15 বছৰ বয়স হৈছে সেইবোৰ গাড়ী জমা দি আৰু নতুন এখন ওলাব দিছে, আৰু সেই ওলালে 25% ৰেহাই দিয়া হ'ব যিজনে গাড়ীখন জমা দিয়ে। আৰু তই দেখুওৱা না 5% কমোৱা বা 5% বঢ়োৱা পাৰিবি? নোৱাৰা। তই কেৱল নাম,
তোৰ কেৱল নাম আমাৰ দুটা গাড়ী আছে আমাৰ দুটা বাৰী আছে আমাৰ একো নাই ভাই আমাৰ কেৱল এইখনেই আছে আৰু খেতিপথাৰ আছে খেতিপথাৰতে কাম কৰি খাওঁ আমি যে আজিৰ পৰা তোক লগত মই চেলেঞ্জ কৰিলোঁ তই যদি মোৰ ভিডিঅ'ত এটা ষ্টেক মাৰি দেখুৱা তোক মই চেলেঞ্জ জনাম